নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টো বিশেষকৈ মহিলাসকলৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। তেওঁলোকৰ শৰীৰত যদি এনে লক্ষণ দেখা পায় তেতিয়া তেওঁলোক অত্যন্ত ভাগ্যশালী। মা লক্ষ্মীৰ পৰম কৃপা দৃষ্টি তেওঁলোকৰ ওপৰত থাকিব। যিসকল মহিলাৰ শৰীৰত এইকেইটা লক্ষণ থাকে তেওঁলোক অত্যন্ত ভাগ্যশালী বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। আপোনাৰ পত্নী বা আপোনাৰ ভন্টী বা আপোনাৰ ঘৰৰ যিকোনো মহিলাৰ শৰীৰত যদি এই লক্ষণ আপুনি দেখা পায় তেন্তে আপোনাৰ সেই মহিলাগৰাকী অত্যন্ত ভাগ্যৱান। তেওঁলোকৰ শৰীৰত যদি এনে লক্ষণ পায় তেন্তে তেওঁলোকে গোটেই ঘৰখনক উন্নতি কৰি তুলিব পাৰিব। মা লক্ষ্মীৰ স্বৰূপ বুলি তেওঁলোকক মনা হয়। মা লক্ষ্মীৰ সদায় তেওঁলোকৰ ওপৰত পৰম কৃপা দৃষ্টি থাকে। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টোৰ কথাখিনি শেষলৈকে চাই লওক, তেতিয়া আপুনি জানিব পাৰিব এগৰাকী মহিলাৰ শৰীৰত কোনকেইটা লক্ষণ থকাটো অত্যন্ত শুভ। যদি আপুনি বিবাহবাসত আবদ্ধ হ'বলৈ গৈ আছে তেন্তে আপুনি যদি আপোনাৰ হ'ব লগা সংগীৰ শৰীৰত যদি এইকেইটা আপুনি লক্ষণ দেখা পায় তেন্তে আপোনাৰ সেই সংগী অত্যন্ত আপোনাৰ বাবে ভাগ্যশালী আপোনাৰ হ'ব সংগী। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়া আপুনি জানিব পাৰিব কোনকেইটা এগৰাকী মহিলাৰ শৰীৰত লক্ষণ থকাটো অত্যন্ত শুভ। কোনকেইটা লক্ষণ থাকিলে মা লক্ষ্মীৰ কৃপা লাভ কৰিব পৰা যায়। যাৰ শৰীৰত যাৰ গাত এই লক্ষণ আছে তেওঁলোকে চিৰজীৱন মা লক্ষ্মীৰ কৃপা লাভ কৰি জীৱনত উন্নতি হয়। ধন টকা পইচাৰ তেওঁলোক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে ভক্তি মনেৰে আই লক্ষ্মীৰ নাম কমেণ্ট ছেকশ্যনৰ জৰিয়তে স্মৰণ কৰিব। দৰ্শক, আজিৰ এই ভিডিঅ'টোত আপুনি এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলোঁ, যাতে আপোনালোকৰ বাবে এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ। সেইবাবে আপুনি এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, যেতিয়া এগৰাকী মহিলাৰ শৰীৰত তেওঁলোকৰ গাত এনে লক্ষণ দেখা পোৱা যায় তেতিয়া সেই মহিলাগৰাকী অত্যন্ত ভাগ্যৱান আৰু পবিত্ৰ বুলি শাস্ত্ৰত গণ্য কৰা হয়। মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, মহিলাসকলক দেৱীৰ স্থান দিয়া হয়। লক্ষ্মী ৰূপে তেওঁলোকক জ্ঞান কৰা হয়। লক্ষ্মীৰ এটা ৰূপ বুলিও মনা হয়। সেইবাবে এখন ঘৰৰ মহিলাসকলৰ শৰীৰত যদি এনে লক্ষণ থাকে তেন্তে ঘৰখনৰ বাবে তেওঁলোকৰ স্বামীৰ বাবে অত্যন্ত মংগল। তেওঁলোকৰ স্বামী কোনোদিনেই ধন টকা পইচাৰ সমস্যাত পৰিবলগীয়া নহয়, কাৰণ তেওঁলোকৰ পত্নীৰ ওপৰত মহালক্ষ্মীৰ কৃপা দৃষ্টি আছে। গতিকে প্ৰিয় দৰ্শক, আহক তেন্তে আমি বেছি পলম নকৰি কোনকেইটা লক্ষণ থকাটো শুভ তাৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে আপোনাক এটা সৰু অনুৰোধ, যদি আপুনি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বঢ়াব, যাতে আপুনি প্ৰতিদিনে এটা গুৰুত্বপূৰ্ণ কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে। সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাটো খুবেই জৰুৰী। তেন্তে আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰকৃতিয়ে মহিলাৰ ভিতৰত কোমলতা, প্ৰেম, মাতৃত্ব আৰু দয়া আদি এনেকুৱা বহুতো প্ৰকাৰৰ অনুভূতি বেছিকৈ দিছে। আৰু বেছিভাগ মহিলাৰে এই অনুভূতি বা এই ভাৱনা থাকে। কিন্তু যেনেদৰে হাতৰ পাঁচোটা আঙুলি সমান নহয় তেনেদৰে সকলো মহিলাও একে নহয়। মহিলাসকল জন্মৰ পৰাই এইটো দায়িত্ব দিয়া হয় যে তেওঁলোকে পৰিয়ালৰ সন্মান যাতে হানি নকৰে। যিদৰে মহিলাই নিজৰ বংশটোৰ মান সন্মান বজাই ৰাখি কাম কৰে, নিজৰ নৈতিক আৰু সামাজিক আচৰণবোৰ পবিত্ৰ কৰি ৰাখে, তাৰে কিছুমান মহিলা এনেকুৱা আছে যাৰ কৰ্মফল বংশটোৱে তেওঁলোকৰ
ভোগ কৰিবলগীয়া হয়, গোটেই বংশটো বিনাশ হয়। এনেকুৱা মহিলাৰ মান সন্মান শাস্ত্ৰ দান ধৰ্ম আদি একো চিন্তাই নাথাকে। এনেকুৱা মহিলাই নিজৰ স্বাৰ্থ আৰু দেহৰ সুখৰ বাবে নিজৰ পৰিয়ালটোক মান সন্মান সকলো বিপদত পেলাই দিয়ে। এনেকুৱা জৰুৰী এইটো যে কেনেকৈ আপুনি গম পাব কোনগৰাকী মহিলা চৰিত্ৰহীন আৰু কোনগৰাকী মহিলা পবিত্ৰ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক কম কিছুমান লক্ষণৰ বিষয়ে, য'ৰ পৰা আপুনি জানিব পাৰিব পবিত্ৰ সংস্কাৰী শান্ত চৰিত্ৰৰ মহিলাৰ চিনাক্ত কৰিব আপুনি অতি সোনকালেই পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি লক্ষণ কেইটাৰ মাজলৈ আগবাঢ়ো। 1 নম্বৰতে হৈছে জ্যোতিষশাস্ত্ৰ আৰু ধৰ্মশাস্ত্ৰৰ মতে যিসকল মহিলাৰ ওঠৰ ওপৰত পাতল নোম থাকে তেনে মহিলাসকল খুবেই ভাগ্যৱান। তেনে মহিলাসকলৰ ভাল গুণ তেওঁলোকৰ মাজত থাকে। এনেকুৱা মহিলাৰ ৰুচি বেছিকৈ ধৰ্ম কৰ্ম দান পুণ্য আদিত দেখা পোৱা যায়। এনে মহিলাসকলৰ অলপ এলাহ দেখিবলৈ পোৱা যায়, কিন্তু নিজৰ কামসমূহ তেওঁলোকে নিজে ভালদৰে কৰি সম্পূৰ্ণ কৰি তোলে। ঘৰখনৰ প্ৰতিটো দায়িত্ব তেওঁলোকে পালন কৰে। 2 নম্বৰতে হৈছে যিসকল মহিলাৰ কপালত তিল থাকে তেওঁলোকে নিজৰ স্বামীক বহুত সুখত ৰাখে। এনেকুৱা মহিলাসকল বা ছোৱালীসকল বহুত চিধা স্বভাৱৰ হয়। তেওঁলোকে স্বামীৰ সকলো কথাতে বা সকলো কামতে সংগ দিয়ে। এনে মহিলাসকলৰ স্বামীসকল উন্নতি হ'ব পাৰে জীৱনত। এনে মহিলাসকল আত্মনিৰ্ভৰশীল হয়, নিজৰ স্বামীক বহুত মৰম কৰে আৰু প্ৰেম কৰে। নিজৰ স্বামীৰ লগত তেওঁলোকে ভালদৰে জীৱনটো পাৰ কৰিবলৈ সক্ষম হয়। সুখ সমৃদ্ধিৰ তেওঁলোকৰ সম্পৰ্কৰ মাজত অভাৱ নহয়। এনে লক্ষণ থাকিলে অত্যন্ত শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, 3 নম্বৰৰ লক্ষণটো হৈছে যিসমূহ মহিলা বা ছোৱালীৰ শৰীৰত পাতল পাতল নোম থাকে তেওঁলোকৰ আচল বা সম্বন্ধ বহুত পবিত্ৰ বুলি ধৰা হয়। এওঁলোকে কোনো পৰিস্থিতিতে ভয় নকৰে। সকলো পৰিস্থিতিতে সকলো ঠাইতে তেওঁলোকে জয় লাভ কৰিব পাৰে। এনেকুৱা মহিলাসকলৰ গাত সীতা দেৱীৰ গুণ থকা বুলি শাস্ত্ৰত গণ্য কৰা হয়। এনে মহিলাসকলৰ ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ দেখিবলৈ পোৱা নাযায়। প্ৰিয় দৰ্শক, 4 নম্বৰৰ লক্ষণটো হৈছে যিসমূহ মহিলাৰ চেলাউৰি পাতল তেওঁলোকে নিজৰ স্বামীক উচৰ্গা কৰি দিয়ে। তেওঁলোকে নিজৰ স্বামীক সঁচা অন্তৰে ভাল পায়। তেওঁলোকে সকলো কথা ভালদৰে বুজি পায়। তেওঁলোকৰ হৃদয়খন বহুত ডাঙৰ বুলি শাস্ত্ৰত কোৱা হয়। এনে মহিলাসকল বহুত সংস্কাৰী আৰু নিজৰ সংস্কাৰ এক মুহূৰ্তৰ বাবেও পাহৰি নাযায়। এনে মহিলাসকল ঘৰত থাকিলে সেইখন ঘৰত উন্নতি হোৱাটো নিশ্চিত। সকলো ফালৰ পৰাই তেওঁলোকৰ ঘৰখন উন্নতি হ'ব পাৰিব। 5 নম্বৰটোলৈ আগবঢ়াৰ আগতে যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে যি মহিলাৰ ভৰিৰ কনিষ্ঠ আঙুলিটোৱে খোজ কাঢ়োতে মাটি স্পৰ্শ কৰে তেনে মহিলা বহুত শুভ বুলি কোৱা হয়। তেনে মহিলাসকল অত্যন্ত ভাগ্যৱান বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। এনেকুৱা মহিলাই নিজৰ স্বামীক উন্নতিৰ কাৰণ হৈ পৰে। এনে মহিলা যদি এজন পুৰুষৰ লগত থাকে সেই পুৰুষজন জীৱনত উন্নতি হোৱাটো নিশ্চিত। টকা পইচা তেওঁলোকৰ ঘৰত কেতিয়াও অভাৱ দেখিবলৈ পোৱা নাযায়। এনেকুৱা মহিলা যাৰ লগত থাকে বা যাৰ লগতে সংগী হিচাপে বিবাহবাসত আবদ্ধ হয় সেইজন পুৰুষ সদায় উন্নতি হয় বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, 6 নম্বৰৰ লক্ষণটো হৈছে ভিতৰলৈ নাৰী সোমোৱা। যিসকল মহিলাৰ ভিতৰলৈ নাৰী সোমোৱা হয় তেওঁলোক অত্যন্ত ভাগ্যশালী বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। তেওঁলোক অত্যন্ত পবিত্ৰ হয়। এনেকুৱা মহিলাৰ ঘৰত ধন টকা পইচা সা সম্পত্তিৰ সুখ সমৃদ্ধিৰ কোনোদিনেই অভাৱ নহয় বুলি শাস্ত্ৰত গণ্য কৰা হয়। সকলো ফালৰ পৰাই তেওঁলোকে আকৰ্ষিত কৰে। এনে মহিলাৰ ওপৰত মা লক্ষ্মীৰ কৃপা থাকে বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, যি মহিলাৰ নাড়ীটো গোল বা বাওঁফালে যোৱা হয় তেওঁলোক বহুত সুখী আৰু ঐশ্বৰ্য ভোগ কৰিবলৈ পাৰে বুলি গণ্য কৰা হৈছে শাস্ত্ৰত।
প্ৰিয় দৰ্শক ৭ নম্বৰৰ লক্ষণটো হৈছে যি মহিলাৰ হাত বা ভৰিত তিল থাকে তেওঁলোক অত্যন্ত ভাগ্যশালী বুলি গণ্য কৰা হয়। এনেকুৱা মহিলাৰ ঘৰত ধন টকা সা সম্পত্তিৰ আকৰ্ষিত হৈ ঘৰখন অতি কম দিনৰ ভিতৰতে উন্নতি হয়। এনেকুৱা মহিলা যিখন ঘৰলৈ বিয়া হৈ যায় সেইখন ঘৰৰ ব্যক্তিসকল সুখ সমৃদ্ধিৰ জীৱন যাপন কৰিব পাৰে। সুখ সমৃদ্ধিৰ কোনোদিনেই অভাৱ দেখিবলৈ পোৱা নাযায়। এনে মহিলাসকল অত্যন্ত ভাগ্যশালী বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক ৮ নম্বৰৰ শেষৰটো হৈছে থুতৰিত তিল থকা মহিলাসকল অত্যন্ত ভাবুক হয়। যি মহিলাৰ থুতৰিত তিল থাকে তেনেকুৱা মহিলাৰ চৰিত্ৰ ভাল বুলি কোৱা হয়। এনে মহিলা পোৱাটো সকলো পুৰুষৰে ইচ্ছা থাকে। যিসকল পুৰুষে এনে মহিলা লাভ কৰে ওঠত তিল থকা তেওঁলোক অত্যন্ত ভাগ্যশালী। তেওঁলোকৰ ঘৰত ধন টকা পইচাৰ অভাৱ নহয়। কিন্তু এনেকুৱা মহিলা যাৰ জীৱনতে প্ৰৱেশ কৰে তেওঁলোকৰ ভাগ্য উদয় হয়। এনেকুৱা মহিলাই জীৱনত এজন পুৰুষৰ লগত ভালদৰে জীৱন যাপন কৰে আৰু নিজৰ স্বামীক তেওঁলোকে গোটেই জীৱনৰ বাবে জীৱন সংগী হিচাপে মানি লৈ সুখ সমৃদ্ধিৰে জীৱনটো পাৰ কৰে। দৰ্শক এই ৮টা শুভ লক্ষণ আপোনাৰ পত্নী বা আপোনাৰ ঘৰৰ মহিলাসকলৰ শৰীৰত বাৰু আপুনি দেখা পাইছে নেকি? যদি আপুনি দেখা পাইছে তেন্তে সেই মহিলাসকল অত্যন্ত ভাগ্যশালী। এনে মহিলা যিখন ঘৰত থাকিব সেইখন ঘৰৰ উন্নতি হ'ব। সেইখন ঘৰত মা লক্ষ্মীৰ কৃপা থাকিব। ধনে ধানেৰে সেইখন ঘৰত উপচি থাকিব। কোনোদিনেই অভাৱৰ সন্মুখীন হ'বলগীয়া নহয়। আশা কৰোঁ প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো চাই আপুনি অৱশ্যেই ভাল পালে। যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগত উপহাৰ হিচাপে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই শুভ লক্ষণ কেইটা জানিব পাৰে। তেন্তে নতুন এটা ভিডিঅ'ত সকলোকে পুনৰ এবাৰ লগ পাম। আজিলৈ সকলোকে ধন্যবাদ।